ত্ৰিজন ৰাজ্য চক্ৰৰ অন্তৰ্গত কীৰ্তনপাৰা, সাজালপাৰা, বালাৰচৰৰ কৃষকৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত কীৰ্তনপাৰা, সাজালপাৰা, বালাৰচৰ, টেন্টনপুৰ আদি অঞ্চলত শ কৃষিভূমি আহিনমহীয়া বানপানীত আৰু নেৰানেপেৰা বৰষুণৰ ফলত শস্য নষ্ট হোৱাৰ বাবে কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি ধান খেতি কৰিছিল, কিন্তু বানপানীয়ে সকলো ধান খেতি গেলি পচি নষ্ট কৰি পেলাইছে। মোটামুটি আমাৰ 10-12 বিঘামান ধান খেতি নষ্ট হৈ গৈছে আৰু বানপানী হৈছে। চৰকাৰৰ পৰা কোনো সাহায্য আমি পোৱা নাই। এতিয়া কিমান খেতি আছিল নষ্ট হৈছে? ইতিমধ্যে এইখিনি পথাৰতো কমচে কম 80-90 বিঘামান খেতি পথাৰ পানীত নষ্ট হৈছে। বানপানীত নষ্ট হ'ল? বানপানীত নষ্ট। সেইখিনি আপোনালোকে নিজাববীয়া কি কৰিছে? আমি নিজাববীয়াকৈ কৰিছোঁ। আমাৰ চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই। কৃষি বিভাগৰ নাই এগ্ৰিকালচাৰ বিভাগৰ পৰা আমি কোনো সাহায্য পোৱা নাই। কুমাৰ আহে নেকি? নাহে কেতিয়াও নাহে, আমাক চাব কেতিয়াও নাহে। কৃষি বিভাগক মানে খেতি পথাৰগিলা কেতিয়াও চাব। চৰকাৰক জনাম মানে চৰকাৰে যদি আমাক কিবা সাহায্য কৰে তেতিয়া অলপ আমি সুখী হ'ম আৰু। বানপানী আহিছে, 3 বিঘা জায়গা ক্ষতি হয়েছে। ওটার কোনো সরকারের কোনো সাহায্য পাওয়া নাই। চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আহিছিল নেকি? আহা নাই। আৰু ইফালে বানপানীয়ে চৰাঞ্চলৰ শাক-পাচলি, পটল, জলকীয়া, লাও, কোমোৰা, বেঙেনা, ধান আদি বিঘা শস্য গেলি পচি গৈছে। কাণ সাৰ নাই গ্ৰাম সেৱক তথা জিলা কৃষি বিভাগৰ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে অঞ্চলটোৰ কৃষকসকলে।